প্রিয়ে নুবুজিলে তোমার কথার অর্থ কিবা দৰে তুমি হলা দুখী হাল বৈ জানো মোৰ ভয়ংকৰ প্ৰতিজ্ঞা কৰা নাছিল কৃষ্ণ নিধন একমাত্ৰ ভয় বুলি যাৰ বাবে সৌভনিপতিয়ে দ্বাৰকাত চলাইছে কত অত্যাচাৰ তাৰ বাবে জানো ময়ে দায়ী নহয় প্ৰিয়ে তাৰ বাবে তুমি কদাপিতো নোহোৱা দুখী হাল বৰ প্ৰতিজ্ঞা আছিল নিৰ্বোধৰ নিৰ্বোধিতা প্ৰিয়ে প্ৰতিশোধৰ তাৰণাত পৰি যিজনে হিংসা বৃত্তি হৃদয়ত ধৰি কাৰ্যত হয় অগ্ৰসৰ সেইজন প্ৰতিশোধৰ অগ্নিত দগ্ধ হৈ নিজ পতন নিজেই কৰে আহ্বান আৰু দন্ত বক্ৰৰ দৰে জানানে প্ৰিয়ে ক্ষমা আৰু করুণাই হৈছে শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগত দেৱী ৰুক্মিণী মনে প্ৰাণে মই কৰো কামনা দূৰ হওক হিংসা পাপ বিদ্বেষ ঘৃণা আস্বাদিত হওক জগত ধৰ্ম আৰু অহিংসাৰ দোলেৰে সত্য বাক্যৰ তুমি কৰিলা উচ্চাৰণ প্ৰেম ত্যাগ প্ৰেম ত্যাগ প্ৰেম ত্যাগ প্ৰেম তোমাৰ বাক্যই মোক বাল্য বন্ধু খুদামাৰ কথা দিলেখ মৰা প্ৰিয়ে মোৰ সখাই প্ৰেম আৰু ত্যাগকে সাক্ষী কৰি আহিছে আজি কৃষ্ণৰ কাষে দিব্য দৃষ্টিৰে মই জানিব পাৰিছো ইতিমধ্যে সখামূৰ দ্বাৰকাত আহি হৈছে পদাৰ্পণ কি ক'লে নাথ আপোনাৰ মহামৃত্যু সুদমাহী দ্বাৰকাত উপস্থিত হৈছে কি যে ভাগ্য মোৰ জগদীশ্বৰ মহামৃত্যুৰ সাক্ষাৎ পোৱাৰ বাসনা পূৰ্ণ আজি হ'ব মোৰ ভাগ্য অৰ্ঘ ঝুঁকি সকলো সাজু কৰোঁ প্ৰভু সখাত আদৰিব বাবে প্ৰভু মই এতিয়া বিদায়হে মাগিলোঁ যোৱা পৰম মিত্ৰ আহিছে আজি কৃষ্ণৰ কাষে আজি আনন্দত উত্ৰাৱল হৈ পৰিছো মই যাওঁ নকৰি পলম সখা মোৰ সুদামাক মই আদৰি আনোগৈ